নমস্কাৰ ছাৰ বাইদেউসকল আন্তৰিক স্বাগতম জনাইছোঁ। ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ অফিচিয়েল নটিছ প্ৰকাশ পাইছে যোৱা 19 অক্টোবৰ তাৰিখে। এয়া চাওক, 4% ডিএ বৃদ্ধি হৈ 38% হৈছেগৈ। ছাৰ বাইদেউসকল সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ আগতে এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰসমূহ আমি এইটো চেনেলৰ জৰিয়তে প্ৰকাশ কৰোঁ। এক কথাত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে প্ৰতিষ্ঠিত এই চেনেলটো। সেয়েহে আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনহাতে কাষত থকা নটিফিকেশ্যন বেলটো টাচ কৰি অল কৰি আমাক উৎসাহ যোগাব। ছাৰ বাইদেউসকল, অসম চৰকাৰৰ অধীনত লাখ লাখ চৰকাৰী কৰ্মচাৰী আছে। তাৰে বিদ্যুৎ বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড চমুকৈ APDCL অসমৰ এই বিদ্যুৎ বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ 4% মূৰকীয়া বানচ জুলাই মাহৰ পৰা বৃদ্ধি কৰা হৈছে। তেওঁলোকে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে বৰ্ধিত দৰমহা লাভ কৰিব আৰু জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ এটা কিস্তিত তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিব। ছাৰ বাইদেউসকল, জানুৱাৰী মাহত যেতিয়া 3% দিয়ে বৃদ্ধি পাইছিল তেতিয়া প্ৰথমে বিদ্যুৎ বিভাগৰ ডিএ বৃদ্ধিৰ অফিচিয়েল নটিছখন প্ৰথমে প্ৰকাশ পাইছিল আৰু তাৰপিছতে অসমৰ আন আন চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ নটিছখন প্ৰকাশ পাইছিল। ঠিক এইবাৰো তেনেকুৱাই দেখা গৈছে। এইবাৰো অসমৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ নটিছখন যোৱাকালি প্ৰকাশ পাইছে আৰু সেই গতিকে আমি আশা কৰিছোঁ অসমৰ আন আন বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ অৰ্ডাৰখন অচিৰেই, মানে আমি আশা কৰা মতে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰকাশ পাব। সেয়েহে ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰসমূহ তথ্য আকাৰে পাবলৈ নিশ্চয় আপোনালোকে আমাৰ চেনেলটো আঁকোৱালি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।